আৰু মাত্ৰ ২৬ দিন বাকী ১৯ ছেপ্টেম্বৰ অহালৈ মাজত মাথো কেইটামান দিন সম্পূৰ্ণ হ'ব অসমৰ সংগীত আকাশৰ উজ্জ্বল নক্ষত্ৰ কোটি কোটি অসমীয়াৰ আৱেগ জুবিন গাৰ্গৰ কৰুণ মৃত্যুৰ এটা বছৰ কিন্তু আজি ১১ মাহ পাৰ হৈ যোৱাৰ পিছতো কোটি কোটি জনতাৰ মনত এটাই প্ৰশ্ন প্ৰাণৰ জুবিন দাই আচলতে ন্যায় পালে কেতিয়া ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰৰ সাগৰত এক ৰহস্যজনক পৰিস্থিতিত শেষ নিশ্বাস ত্যাগ কৰে জুবিন গাৰ্গে প্ৰথম অৱস্থাত ইয়াক এটা দুৰ্ঘটনা বুলি কোৱা হৈছিল যদিও পৰিয়াল আৰু লাখ লাখ অনুৰাগীয়ে ইয়াক সহজভাৱে ল'ব পৰা নাই ঘটনাৰ উচিত তদন্তৰ দাবীৰে সমগ্ৰ অসম উত্তাল হৈ পৰিছিল যদিও আজি বহুতে পাহৰিছে মৰমৰ জুবিন গাৰ্গক আইনী যুঁজখন এতিয়া কোন পৰ্যায়ত আছে আমি আপোনালোকক জনাই থওঁ যে বৰ্তমান গুৱাহাটীৰ বিশেষ ফাষ্ট ট্ৰেক কোৰ্টত এই গোচৰৰ দৈনিক শুনানি চলি আছে ৪ অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ গোচৰ ২০২৬ চনৰ মে মাহত আদালতত ৪জন অভিযুক্তৰ বিৰুদ্ধে মূলতঃ হত্যাৰ গোচৰ ৰুজু কৰা হৈছে বৰ্তমানলৈকে গোচৰটোৰ সৈতে জড়িত ৩৯৪জন সাক্ষীৰ ভিতৰত ৯৪ গৰাকীৰ ভাষ্য পৰীক্ষা কৰা হৈছে শেহতীয়াকৈ দেশৰ উচ্চতম ন্যায়ালয়ে মূল অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছে আৰু সিদ্ধাৰ্থ শৰ্মাৰ গোচৰটো অসমৰ বাহিৰলৈ নিয়াৰ আবেদনো খাৰিজ কৰিছে সৰ্বোচ্চ আদালতে অসম চৰকাৰক এই সমগ্ৰ বিচাৰ প্ৰক্ৰিয়া দ্ৰুত কৰিবলৈ কঠোৰ নিৰ্দেশ দিছে শেহতীয়াকৈ ১১মহীয়া আদ্য শ্ৰাদ্ধৰ দিনা জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে ফেচবুক আৰু ইনষ্টাগ্ৰামত আৱেগিক পোষ্ট কৰি জুবিনদাৰ আশীৰ্বাদ বিচাৰিছে অসম সাহিত্য সভাই জুবিন গাৰ্গক মৰণোত্তৰভাৱে সংগীত শোধাকৰ উপাধিও প্ৰদান কৰিছে কিন্তু উপাধি বা সন্মানেৰে জানো হৃদয়ৰ ক্ষত শুকুৱাব পাৰি আজিও অসমবাসীৰ প্ৰতিটো মেলা প্ৰতিটো বিহু মঞ্চ জুবিন অবিহনে শূন্য ২৬ দিন পিছত সমগ্ৰ অসমে প্ৰিয় শিল্পীগৰাকীক চকু পানীৰে সোঁৱৰিব কিন্তু কেৱল শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাই নহয় অসমৰ প্ৰতিগৰাকী নাগৰিকৰ চকু এতিয়া ন্যায়ালয়ৰ ওপৰত সকলোৰে এটাই দাবী কোনো ধৰণৰ পলম নকৰাকৈ জুবিন গাৰ্গৰ মৃত্যুৰ আঁৰৰ প্ৰকৃত সত্য পোহৰলৈ আনক আৰু দোষীয়ে কঠোৰতকৈ কঠোৰতম শাস্তি পাওক আইনী প্ৰক্ৰিয়াৰ প্ৰতিটো খবৰ আটাইতকৈ প্ৰথমতে লাভ কৰিবলৈ আপোনালোকে ফলো কৰি চাই থাকক আমাৰ নিউজ চেনেল নিউজ ডেস্ক ৰিপোৰ্ট নীলবাগান ভয়েস